আজি আমি অকণমান খেল খেলিম বুলি ভাবিছোঁ। ছাত্ৰ ছাত্ৰীয়ে ব্ৰহ্মৰ হাতত কেইখনমান কাগজ আছে, তোমালোকে ইয়াৰে এখন এখন লোৱাচোন। ঠিক আছে, তুমি যদি নাপালে কাইলৈ পাবা দেই, আজি কাইলৈ পাবা দেই, তেওঁলোকে যি পায় তাকে চাবা বাৰু। ঠিক আছে, তোমালোকৰ হাতত মই কেইখনমান কাগজ দিছোঁ, তাত কেইটামান চিন আছে, সেই চিনকেইটা ভালকৈ চোৱাচোন। মই সুধিমেই দিয়া তোমালোকৰ কাগজত কি চিন দিছে, পাইছানে? এতিয়া কোৱাচোন, তুমি কোৱাচোন তোমাৰ হাতত কি চিন কৰিছে? এইটো ন, এইটো কি চিন বুলি কয় বাৰু? প্ৰশ্নবোধক চিনবিলাক ক'ত ব্যৱহাৰ হয় জানানে? যদি কিবা প্ৰশ্ন সুধো তাৰ শেষত আমি এইটো ব্যৱহাৰ কৰোঁ। তেতিয়াহ'লে তুমি এবাৰ প্ৰশ্ন সুধি চোৱাচোন বাৰু, তোমাৰ নামটো কি, তাৰ শেষত আমি ঠিক আছে, হয় বুজি পাইছা নহয় তোমালোকেও? আমি এই চিনটো প্ৰশ্নবোধক চিন বুলি কয়। প্ৰশ্ন সুধিলে এই চিনটো ব্যৱহাৰ কৰোঁ। যেনে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, তুমি ভাত খালানে, বুজি পাইছা? ঠিক আছে বাৰু, তেতিয়াহ'লে এইটো ইংৰাজী নাইন চিন নহয়, এইটো নাইন চিনটো নাইন সংখ্যাটো এইটো কমা বুলি কয়। এইটো বুলি কয় কমা চিন। এই কমা চিনটো ক'ত ব্যৱহাৰ হয় জানা নেকি বাৰু তোমালোকে? ঠিক আছে, আমি যেতিয়া বাক্য কওঁ তেতিয়া কোনোবা বাক্যত শব্দ এটা শব্দ কৈ এটা শব্দলৈ যিমানখিনি সময় ৰ'ব লাগে, তেতিয়া বাক্যটোৰ দীঘলীয়া বাক্য যদি হয় তেতিয়া বাক্যৰ মাজত এই কমা চিনটো ব্যৱহাৰ কৰা হয়। বুজি পাইছা? ঠিক আছে, তোমাৰ হাতত কি কৰিলে এইটো হ'ল ছেমিকলন। এইটো কি বুলি কয়? ছেমিকলন। এইটো চিন কেতিয়া ব্যৱহাৰ হয়? এইটো ঠিক তেনেকৈ বাক্য যদি দীঘলীয়া হয়, দুটা বাক্য সংযোগ কৰিবৰ কাৰণে এই চিনটো, দুটা বাক্যৰ মাজত এই চিনটো ব্যৱহাৰ কৰা হয়। তেতিয়া আমাৰ বাক্যৰ গাঁথনিবিলাক সাৱলীলভাৱে আমি ক'ব পাৰোঁ। আমি এই চিনবিলাক নাজানিলে বাক্যৰ গাঁথনিটো শুদ্ধ নহয়, সাৱলীল নহয়। আমাৰ মনৰ ভাৱবিলাক যেতিয়া প্ৰকাশ কৰোঁ, আমাৰ কেতিয়াবা খুব গৰম উঠে, তেতিয়া গৰম উঠা ভাৱটো প্ৰকাশ কৰোঁ। কেতিয়াবা আকৌ আমাৰ খুব আনন্দ লাগে, তেতিয়াও আমাৰ মনৰ যেতিয়া সেই আনন্দ লগা ভাৱটো প্ৰকাশ কৰোঁ। কেতিয়াবা দুখ লাগে, দুখ লগা ভাৱটো প্ৰকাশ কৰোঁ। তেতিয়া আমাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰাৰ ক্ষেত্ৰত এই চিনটো ব্যৱহাৰ কৰা হয়। যেনে বাহ বাহ বৰ ধুনীয়া ল'ৰা, আমি ল'ৰাটোক প্ৰশংসা কৰিবৰ ক্ষেত্ৰত এইটো চিন ব্যৱহাৰ কৰোঁ। বা কেতিয়াবা আমাৰ খুব গৰম উঠে, তেতিয়া বৰ গৰম, তেনেকুৱা ক্ষেত্ৰত এই চিনটো গাড়ী চিনটো আমি সকলোৱে চিনি পাওঁ। গাড়ীটো আমাৰ বাক্যৰ শেষত, বাক্যটো যেতিয়া শেষ হয় তেতিয়া এই গাড়ী চিনটো ব্যৱহাৰ কৰা আছে। এইটো ড্ৰেছ, ড্ৰেছ মানে তোমালোকে ভাওনা পিন্ধা ড্ৰেছটোৰ কথা ভাবিছা নেকি? আকৌ সেইটো কথা নহয়। আমি কেতিয়াবা কি হয়, বাক্যৰ শব্দৰ মাজত দুটা শব্দ একেলগ কৰিব, তেতিয়া এই চিনটো ব্যৱহাৰ কৰোঁ, ড্ৰেছ বুলি কয়। বুজি পাইছানে? বুজি পাইছা? ঠিক আছে, মই তোমালোকক এইখিনি কথা কেলৈ ক'লোঁ আৰু এই চিনখিনি কেলৈ দেখুৱালোঁ বাৰু? ইয়াৰ এটা আছে উদ্দেশ্য আছে। ইয়াৰ উদ্দেশ্যটো হ'ল কি, আমি যিকোনো এটা পাঠ পঢ়িবলৈ আমি এই চিনবিলাক জানিব লাগিব, হয় নহয়? আজি তোমালোকক যে কালি মই পঢ়িবলৈ দিছিলোঁ দীঘল ঠেঙীয়া পাঠটো, এনেকুৱা চিন কিছুমান আহিছিলে, সেইকাৰণে তোমালোকে ভালকৈ পঢ়িব নোৱাৰিলা। আৰু তোমালোকে পঢ়িব নোৱাৰাৰ কাৰণে পাঠটো সেইটো এটা সাধু আছিলে, সাধুটো বুজি নাপালা, নহয় জানো? গতিকে এইখিনি চিনখিনিৰ কথা আজি মই ক'লোঁ। গতিকে এই চিনখিনি বুজি পালে তোমালোকে ভালকৈ পঢ়িব পাৰিবা। কাইলৈ আমি দীঘল ঠেঙীয়া পঢ়ি বুজি পাম, নহয় জানো? বেছিকৈ পাৰিবা। গতিকে আমি সাধু কওঁতে যিকোনো এটা দফা পঢ়িলে যিকোনো সাৱলীলতাৰ ফলাফলসমূহ আপোনালোকৰ আগত পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম সাৱলীলতাৰ কৰিবলৈ হ'লে তাৰ দুখন ফলাফল কি পাম? আমি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িব পাৰিম যদি চিহ্নৰ সঠিক ব্যৱহাৰ থাকিব। ৩ নম্বৰ হ'ল বাক্য গাঁথনি শুদ্ধকৈ পঢ়িব আৰু লিখিব পাৰিব। 4 নম্বৰতে বাক্যত থকা প্ৰতিটো শব্দৰ অৰ্থ জানিব। প্ৰথম সাৱলীলতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে যিকোনো পাঠৰ অৰ্থ বুজি পাব, লগতে প্ৰয়োগ কৰিব পাৰিব। বিভিন্ন ধৰণৰ সাধু, কবিতা, প্ৰবন্ধ আদি পঢ়ি তাৰ জ্ঞান অৰ্জন কৰিব পাৰিব আৰু বক্তৃতা, কবিতা, নীতি আদি সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিব।
সাৱলীল পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বাজেন্দ্ৰীয় সঠিক স্থান প্ৰদৰ্শন কৰিব পাৰিব। অল্পপ্ৰাণ বৰ্ণ আৰু বৰ্ণাকাৰ বৰ্ণৰ শুদ্ধ উচ্চাৰণ বা সঠিকভাৱে উচ্চাৰণ কৰিব পাৰিব। প্ৰথম সাৱলীলতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সঠিক আৰু লিখিত ভাষাৰ মাজৰ প্ৰভেদ জানিব পাৰিব আৰু তাৰ সঠিক প্ৰয়োগ কৰিব পাৰিব। আমি প্ৰথম সাৱলীলতাই